वेलकम बैक टू माय न्यू अनदर भिडिओ और बहुत दिन मैं आহি गलो फिल्डत आज आको तो कि हल जो आज केदिनमान धरि खूब बरषुण आमार धेमाजित तो धेमाजित बरषुण चलि थका माने जोआकाली मारिलो बार जोआकाली किन्तु बरषुण बतर करि थकार कारणे केमेरात ओलाब नरिलो कारण आमार मोबाइलবিলাক इमान वाटारप्रुफ নাই ना डाइरेक्ट भिजिले सफा সেইকাৰণে तो काली नबनालो आज माने अलप बरषुणটো এতিয়া এৰিছে আহি গলো চাও এতিয়া বৰষুণটো মানে অলপ মাৰি আছে আৰু সৰু সৰু টোপালকে পৰি আছে কিন্তু গম পোৱা নাই ইমান তো চাও আজি মাৰিব পাৰো নে নোৱাৰো বৰষুণ বতৰ তথাপিতো আহিছো আৰু জীৱনটো যেনেকৈ কিবা এটা গঢ় দিব পাৰো বুলি তো এয়া আমি এতিয়া অলপ খোজকাঢ়ি লৈছো খোজ কৰাৰ পিছত চাও আৰু আজি এইকেইদিন মানে বৰষুণ দিয়াৰ কাৰণে মানুহবিলাক অলপ কমি গৈ আছে তো আজি অকল 4টা আহিছো আমি চাও আৰু অলপ পাছত কোন আহে আমি তো অলপ খোজকাঢ়ি লৈছো খোজ কৰাৰ পিছত মানে বাকি অন্য কিবা কিবি যি পাৰো সব কৰি দেখাম তো আজি ৰানিং চাও কৰিব পাৰো নে নোৱাৰো বতৰ কথা ক'ব নোৱাৰে কি কথা পটককে চেঞ্জ হৈ যায় তো বহুত দিন হল মানে ৰানিংটো ভালকে ক্লিয়াৰ কৰা নাই যোৱাকালি অকল 8 পাক মাৰিলো তো আজি 12 পাক মাৰাৰ কথা আছে চাও পাৰো নে নোৱাৰো কি নহয় তো অলপ বতাহৰ বৰষুণৰ মজা লৈ ৰানিং কৰা মজা বেলেগ কিন্তু কেমেৰা ওলাব নোৱাৰে বতৰ গম পাইছে আৰু বৰষুণ বতৰত কেমেৰা ওলাব নোৱাৰে আৰু তো বাকি ঘুৰিলো ঘূৰাৰ পিছত চাও কি কৰো কি নকৰো চাই থাকক ভিডিঅ' এন্ডলৈকে যদি লাইক চেক পাৰিলে কৈ দিয়ক আৰু দেই তো এয়া বাকি ৰানিং কৰাৰ আগত অলপ প্ৰেক্টিছ কৰি লৈছে ইহঁত দুটাই তো চাও তাৰপিছত ৰানিং কৰে নে নকৰে ইহঁতে দে মজা মাৰি থাক এনেকৈ আপোনালোকে ৰানিং কৰাৰ আগত অলপ গাটো প্ৰেক্টিছ কৰাই ল'ব মানে কি হ'ল গাটো যদি ভাগৰ নালাগে আপোনালোকে ৰানিংটো কৰিব নোৱাৰিব গতিকে এনেকৈ অলপ প্ৰেক্টিছ কৰাই লোৱাটো ভাল মানে আপোনালোকৰ কাৰণে তাৰপিছত ৰানিংটো ষ্টাৰ্ট কৰি দিব ইহঁতে ওলাই গ'ল মানে বৰষুণতে অলপ ৰানিং কৰিম বুলি কৈছে আজি তো আপোনালোকেতো গম পায় চাগে যিসকলে পুলিচত যায় ৰ'দ বৰষুণৰ কোনো চিন নাই এতিয়া পূৰা এতিয়া 3টা ফুল জোছত ওলাই গৈছে চাও ইহঁতে ৰানিং কৰাটো বাকি বৰষুণটো গম পাইছে আপোনালোকে টিঙৰ আৱাজটো শুনিছে আৰু এফালে ফটাটিং ইয়াতে চোলা পেণ্ট থৈ গৈছে আৰু যি মোবাইল আছে ইয়াতে এতিয়া ৰানিং কৰিব আৰু বাকি এতিয়া আমি চাই থাকিম সকলোৱে কি কৰে কি নকৰে ভালকৈ মানে প্ৰেক্টিছ আপোনালোকেও চলাব কিন্তু সদায় বৰষুণত তিতাটো ভাল নহয় আপোনালোকে সকলোৱে নিজে জানে আৰু তো বাকি এদিন দুদিন আপোনালোকে মাৰিব পাৰে কাৰণ ৰ'দতো বৰষুণতো আপোনালোকৰ কেতিয়াবা পুলিচৰ ইণ্টাৰভিউ আহি যায় এয়া আমাৰ আগত এই পৰিৱেশ বৰষুণ দেখিছে আপোনালোকে বৰষুণ নেদেখিলেও মানে গম ধৰিবলৈ পাৰিছে আৰু এয়া আমাৰ ল'ৰাবিলাক ফিল্ডৰ কষ্ট কৰিবই লাগিব কষ্ট নকৰিলে কেতিয়াও কষ্টৰ ফল পোৱা নাযায় গতিকে কষ্ট কৰি চাকৰি পোৱা মজাই বেলেগ একদম সঁচাকৈ কষ্ট কৰি চাকৰি পোৱাৰ মজাই বেলেগ ৰানিং ষ্টাৰ্ট হৈ গ'ল ইহঁতৰ 3জনে একেলগতে মাৰিছে ৰানিং কৰা বৰষুণত ৰানিং কৰা কিন্তু মজা এটা বেলেগ আকৌ এইটো আপোনালোকে হয়তো ধৰিব পাৰিছে আৰু ইহঁতে ওলাই গ'ল তো বৰষুণত ৰানিং কৰা মজাটো বেলেগ কিন্তু আপোনালোকে এইটো গম পাব আৰু বাকি মই এতিয়া যোনটো জেগাত আছোঁ এইটো অকণমান চিটুৱেশ্যনটো বেয়া গতিকে পানী ইফালৰ পৰা আহিছে মই এইফালে যাব লাগিব আৰু ইয়াত মানে খুটাকেইটা অৱস্থা এনেকুৱা কেতিয়া ভাগি যাব তেতিয়া কোনো কথা ক'ব নোৱাৰে মানে এইটো কথা তো এতিয়া ইয়াতে ৰানিং কৰি লওক কেপাক মাৰে চাওঁ হিচাপ কৰিম বেছিকৈ মাৰাটো সকলোৱে মাৰে কিন্তু বৰষুণ বতৰত বেছি বৰষুণ তিতিলেও বেয়া মাথা বিষ লাগি যাব আকৌ অহা কাইলৈ বন্ধ হৈ যাব গতিকে মাৰি থাকক সিহঁতে মই ইয়াৰ পৰা চাই থাকিম ইহঁতৰ 1 পাক হৈ গ'ল কমপ্লিট ইহঁতে আহি আছে বৰষুণ ফালি মজা লাগিছে আজি একদম বতৰটো মানে একদম মজা ৰানিং কৰা বতৰ মজা হৈছে বৰষুণ দিছে যদিও খুব ভাল পৰিৱেশ আৰু চাবলৈ পাইছে এইটো বৰষুণত তিতি আৰু মজা ৰানিং কৰা মজাই বেলেগ সপোনটোৰ কাক চাপি গৈ আছে কিন্তু নাজানো সপোনে হয়তো আমাৰ কাক চাপিছে নে নাই চপা বাকি ইয়াতে ৰানিং কৰি লওক সকলোবোৰ ৰানিং কৰাৰ পিছত ভালকৈ আপোনালোকক দেখাম যদি পাৰোঁ সিহঁতে যদি পুচাপ মাৰে বৰষুণটো এৰি ল'ব লাগিব কাৰণ বৰষুণটো এৰিলেহে পাৰিম আৰু তো মোৰো অকণমান মাথা চাথা বিষ হৈ আছে গতিকে সিহঁতে ৰানিং কৰি লওক মই সেইকাৰণে আজি বৰষুণটো তিতিব বিচৰা নাই মানে মাথাটো বিষ হৈ থকাৰ কাৰণে মাথা আকৌ হয়তো জ্বৰ লাগি যালে মানে প্ৰব্লেম হৈ যাব গতিকে সিহঁতে ৰানিং কৰি থাকক ময়ো ৰানিং চাই থাকিম সিহঁতৰ কিমান মানে মাৰে আৰু বাকি বতৰটোতো দেখিছে আৰু এৰি দিয়া নাই এয়া বতৰ এয়া সিহঁতৰ 3 ৰাউণ্ড কমপ্লিট হৈছে 3 ৰাউণ্ড কমপ্লিট 4 ৰাউণ্ডৰ কাৰণে গৈ আছে সিহঁতে আকৌ তো 4 ৰাউণ্ড মাৰিলে বাকি আপোনালোকে কমেণ্ট কৰি জনাওক আৰু কোনে ৰানিং কৰিছে কোনে কৰা নাই তো অলপ বতৰটো কমাইছে মানে বতৰটো মানে কি হ'ল বৰষুণটো অলপ এৰিছে তো সেয়া ওচৰত গৈ আছে অলপ সিহঁতক দেখাওঁ বুলি চাওঁ যদি আকৌ ডাঙৰকৈ দি আকৌ সোমাই আহে ইয়াতে এয়া ৰখি গ'ল সিহঁতে আৰু বোলে মাৰ পুৰা মাৰ লাষ্টত স্পীড মাৰিব পাৰিবি
মজা মজা 8 পাক কমপ্লিট কৰি দিলে ইয়াতে বৰষুণত এতিয়া বতৰটো মানে অকণমান কমাইছে আৰু তো বাকী লাইক এটা কৰি দিয়ক আৰু সিহঁতে এতিয়া ৰানিং কমপ্লিট কৰাৰ পিছত অলপ খোজকাঢ়ি লৈছে খোজ কৰাৰ পিছত বাকী ভীম চিম মাৰিব বোলে পুচাপ চুচাপ মাৰিব বোলে তো চাওঁ আৰু বাকী ইয়াতে খোজকাঢ়ি লওক কমপ্লিট কৰি লওক এইপিনে মই এতিয়া অলপ তাত যাওঁ মানে ভীমৰ ওচৰত যাওঁ ভীম মাৰিম মই কিন্তু কেমেৰা চেমেৰা ধৰিবৰ কাৰণে কোনো মানুহ নাই গতিকে চাওঁ কিবা ব্যৱস্থা পাৰোঁ নেকি বুলি আৰু এয়া এতিয়া মই ভীম মাৰিবলৈ গৈ আছোঁ গা বেয়া তথাপিতো মাৰিছোঁ আৰু যিমান পাৰোঁ চাওঁ কিমান পাৰোঁ আৰু বাকী গাটো বেয়া গতিকে তথাপিতো মাৰি দিছোঁ বাকী যেনে তেনে 10 বাৰ যেনে তেনে মাৰিলোঁ আৰু বাকী সিহঁতে কেনেকৈ কি মাৰে চাওঁ তো ব্যৱস্থা এটা কৰি ল'লোঁ মানে ভীম মৰা সেয়াত মানে খুটাটো সেয়াত থৈ কেনে মোবাইলটো ভিডিঅ'টো কৰি ল'লোঁ যেনে তেনে নকৰিম বুলি ভাবিছিলোঁ কিন্তু তাত পাৰিলোঁ জেগাবোৰ থ'বৰ কাৰণে তো বাকী এতিয়া সিহঁতে ভীম মৰা চিম মৰা দেখাওঁ আৰু দেই এইফালে ৰেডি কমেন ভাই 1 2 3 লগা ফুল যা 4 5 6 7 8 9 10 full jars 11 और 3 बार 12 13 ए मजा 14 लगा full jars 20 ए मजा 15 16 20 बार मारी दे 17 চেষ্টা কৰক 18 लगा हाई नहीं दिबी 18 19 ভাই 19 ৰখি গ'ল একো নাই মজা মা কসম ই কিন্তু পাৰে দে মই যেনে তেনে 10 বাৰ এইফালে আমাৰ আটাই গ'ল মণিকান্ত দে মজা 1 2 হাই নিদিবি 3 4 ই হাই দে তই নেমাৰ নেকি মাৰি দিয়া আকৌ নে নহ'লে সি মাৰিবি পুচাপ মাৰিবি পুচাপ মাৰিবি এতিয়া পুচাপ তো এতিয়া হ'ব পুচাপ মাৰিব ইয়াতে 3 বাৰ 3টাকে মাৰিবি নে ছেট পুচাপ কেইটা ছেট মাৰিবি পুচাপ কেইটা ছেট মাৰিবি 15কে মাৰিবি কেইটা 3টাকে মাৰিব 15কে চাওঁ 3 ষ্টেপ মাৰিব সেইটোৱে কৈছোঁ তো বাকী এতিয়া আকৌ সি উঠিছে বোলে তো এতিয়া ইয়াত সি মাৰিব সেইটো দেখাম আপোনালোকক মজাকে এতিয়া এয়া 2 3 মানে পুচাপ মৰা আগত মাৰিলেও বোলে বেগ চেচ চাব এই বেগত চাব এয়া চাওক কেনেকুৱা মজাকে ওলাই পৰে ইয়াৰ ভাই এই মজাকে ওলাই বে ইয়াৰ বেক চাইডটো সদায় মাৰি থাকিলে আৰু ওলাই পৰিব ইয়াৰ বুজিছা একদম ভিকে হয় নাই ভাই আৰু এইটো পাতলা অলপ বেক চাইডৰ সেইকাৰণে পুৰা মজাকে সেইকেইটা ওলাই পৰে মাংস মানে কম আছে একদম মজা বাকী এতিয়া পুচাপ মাৰিব আৰু সিহঁতে দুইটাই মানে এতিয়া আকৌ ৰানিং কৰিব ষ্টাৰ্ট কৰি দিলে এতিয়া বিকাশ দা আহিলে বিকাশ দাৰ লগত বাকী এতিয়া পুচাপ কৰিব এতিয়া পুচাপ মাৰিব পুচাপৰ কাৰণে ওলাই গ'ল মানে 3টা ছেট মাৰিব 15টা মাৰেনে দে ফিট হৈ ল পুৰা 1 2 3 4 মনি হেৰিটো ডাউন কৰা অলপ অঁ 4 দে মাৰ মজা 8 10 হ'ব ন এইটো অঁ 10 11 12 13 14 লাষ্ট 15 সেয়া ৰৈ গ'ল অঁ দে মজা হৈ যাব আৰু একটা ছেট অলপ ৰিলেক্স কৰি ল বাকী ইয়াতে 1 পাক হৈ গ'ল সিহঁতৰ সেইকেইটা ইয়াত আছে মানে বাকী কেমেৰা ভাল নহয় কাৰণে অলপ ৰিলেক্স হৈ লওক তাৰপিছত আকৌ এটা ষ্টাৰ্ট কৰিম সেকেন্ড টাইম ষ্টাৰ্ট হৈ গ'ল
সেকেন্ড ষ্টেপ ষ্টাৰ্ট হৈ গ'ল মাৰ 15 12 অলপ টিকাটো ডাউন কৰিবি দেই পুচাপৰটো 5টা ষ্টাইল থাকে তো বাকি আমি মাৰি থাকো ষ্টেপটো বেলেগ চেঞ্জ কৰি ল উঠনিতকৈ অলপ বেলেগ চেঞ্জ কৰি ল অলপ ডাউন ফিট হৈ ল ভুইটো অলপ বেক কৰি ল মজা অলপ পিছলৈ আছে আজি মাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 দে মাৰ তই অলপ মাৰ আৰু এক চাট লাষ্ট মাৰি দে পাৰনে মজা দে এবাৰ ৰখি ল অলপ ৰিলেক্স হৈ ল আকৌ লাষ্ট ষ্টেপ মাৰি দিবি লাষ্ট ষ্টেপটো অলপ বেলেগ হাতটো অলপ বেলেগ কি কৰি ল'বি এবাৰ অলপ মজা বিকাশ দা এইটো মাৰ সেইটো মাৰ বেক চেচ মজা আহি যাব অলপ চপাই ল'ব আপোনালোকে যদি মাৰিম বুলি বিচাৰিছে এনেকৈ ষ্টেপটো মানে চেঞ্জ কৰি যাব তিনিটা ষ্টেপ মাৰি তিনিটা সি মাৰিলে মানে সদায় দে মজা মাৰ ৰেডি 1 10 বাৰ মাৰ 1 2 3 4 5 6 7 8 9 10 মাৰ 12 13 14 15 এই বেগত চাব বেগত পুৰা মজাকৈ আহি যায় মানে এনেকৈ কৰিলে এইটো চাওক বডি চাওক পুৰা ফুলি গৈছে কামাণ্ডৰ কাৰণে বেষ্ট বডি পুৰা হৈ আছে ইয়াৰ কাৰণে হৈ গ'ল মানে 85 হৈ গ'ল হ'ল কামাণ্ডৰ কাৰণে তাৰ বহুত মানে চেষ্টটো বহুত ডাঙৰ তাৰ বেক চেষ্টটো বহুত বহল ইয়াৰ চাওক বেক চেষ্টটো বহল কৰিবৰ কাৰণে চাওক এই চাওক কামাণ্ডৰ কাৰণে বেষ্ট আমাৰ কমণ্ডাও সিহঁতৰ 3টা আছে কামাণ্ডৰ কাৰণে মাত্ৰ মোৰ 83 আছে সিহঁতে চবৰে 80 ঘৰৰ পৰা 87 88 এনেকৈ কি আছে সিহঁতৰ কেইটা চেষ্ট দেখিলে গম পায় চাওক বাকী গাইজ লাহে বতৰটো বেয়া কৰিব ধৰিছে আৰু বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণটো সেইটোৱে মানে গম পাইছে বতৰ পৰিৱৰ্তনৰ বতৰবিলাক মানে চেঞ্জ হৈ থাকে ন তো যিহেতু খেতি দিন আৰু বাকী ঘৰতো কাম চাম লাগি আছিলোঁ সেইকাৰণে আহিব পৰা নাছিলোঁ যোৱাকালি মাৰিলোঁ আজি মাৰিলোঁ তাৰ আগত 2 দিন আহিব নাপালোঁ সেইকাৰণে ফিল্ডত আহি মানে ভিডিঅ' চিডিঅ' কোনো কৰা নাই আৰু তো বাকী আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে যেনেকৈ সিহঁতে প্ৰেক্টিছ কৰিছে সেনেকৈ আপোনালোকে কৰক হয়তো কাৰ কপালত কি আছে কোনো ক'ব নোৱাৰে কোনোবাই হয়তো এমাহ প্ৰেক্টিছ কৰি চাকৰি পাই যায় কোনোবাই 2 বছৰ কৰি পাই যায় তাত কোনো আপোনালোকে হেৰি নকৰিব গতিকে আপোনালোকে নেভাবিব যে মই এমাহ প্ৰেক্টিছ কৰি কিনে চাকৰি পাম সেইটো নহয় চাকৰি পাবও পাৰে নেপাবও পাৰে সেইটো কপালৰ লিখন গতিকে কষ্টটো কৰি যাব কষ্ট কৰাৰ পাছত চাকৰি পোৱা মজাই বেলেগ গতিকে আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন এটা ভিডিঅ'ৰ বাই দিলোঁ নতুন এটা ভিডিঅ' আহি যাব